হাই এভৰিৱান নমস্কাৰ মই লীনাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, ময়ো ভালেই আছোঁ। আজি দেওবাৰৰ আবেলিৰ সাজটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছে দেই। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে জুইকুৰা জ্বলাই লৈ মাটিমাহ খাৰ দি বহাই ল'লোঁ আৰু ইফালে গোটেই শামুকখিনি বাছি লৈ ৰেডি পূৰা ভাজিবৰ কাৰণে। মাটিমাহখিনি অলৰেডি উতলি গৈছে। এতিয়া মই শামুকখিনি ভাজোঁতে যিখিনি দিবলগীয়া আছে সেইখিনি মই ইফালে ৰেডি কৰি লৈছোঁ। নহৰু, আদা, জলকীয়া আৰু কেইটামান জাব্ৰাং, ডালচেনি, ইলাচি, গোলমৰিচ কেইটামান আৰু পিঁয়াজ, এই গোটেইখিনি পেষ্ট বনাই লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত এটা এটাকৈ যিখিনি দিবলগীয়া সামগ্ৰী আছে গোটেইখিনি দি যাম। শামুকখিনি মাত্ৰ নিমখ, হালধি আৰু পিঁয়াজ দিহে ভাজি লৈছোঁ। উতলি থকা মাটিমাহত অকণমান পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি যদি দিয়া হয় মাটিমাহ তৰকাৰী আৰু বেছি অকণমান সোৱাদ হয়। আৰু ইয়াতে অকণমান জিৰা পাউডাৰ আৰু চিকেন মছলা দি দিছোঁ। গোটেইখিনিৰ শেষত আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু এনেকৈ অকণ সময় উতলিব দিয়াৰ পিছত আমাৰ মাটিমাহ পিঠাগুড়িৰ শামুক ৰেডি। মাটিমাহ খাৰটো চবেই বনাই খাব জানে, তথাপিও মই কেনেকৈ বনাই খাওঁ সেয়াহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দেই, বেয়া নাপাব। আৰু শেষত মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আজিলৈ ইমানেই, নমস্কাৰ।